নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকৰ বাবে। এয়া আমাৰ গাঁৱৰ পৰা অহা কালিলৈ 29 তাৰিখে আৰু শিৱসাগৰ যাব। তাৰ বাবে মই অকণমান সহায় হাত আগবঢ়ালোঁ। কিছু নতুন কাপোৰ আছে, কিছুমান মই এবাৰ দুবাৰ ইউজ কৰা আছে, আৰু ছোৱালী বিয়া পঠোৱা অলপ কাপোৰ আছিলে সেইখিনি দিছোঁ। তাৰ বাহিৰেও মই যিমানখিনি সহায় কৰিব পাৰিছোঁ তেওঁলোকক যথেষ্টখিনি কৰিব পৰা নাই, অকণমান। যিহেতু এইখিনি সহায় তেওঁলোকৰ একোৱেই নহয়। তেওঁলোকৰ যি দেখি আছোঁ, যি পৰিস্থিতি হৈ আছে, তেওঁলোকক মই যিখিনি দিছোঁ এইখিনিতো তেওঁলোকৰ একোৱেই নহয়। তেওঁলোকৰ এতিয়া সকলোৱে বহুতখিনি মানুহে তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব, এনেকুৱা গতি হৈ গ'ল। আমি য'ত আছোঁ দেখি আছোঁ, মই আজি এইকেইদিন ছ'চিয়েল মিডিয়াত সকলোৱে যেনেকৈ সহায় কৰিছে, তেনেকৈ আমি ওলাই যাব পৰা নাই, কিন্তু যাওঁ বুলি কোৱা সকলকে মই দিবৰ বাবে অকণমান চেষ্টা কৰিছোঁ। যেতিয়া যাম বুলি কোৱাৰ বাবে মই তেওঁলোক অকণমান সহায়ৰ হাত আগবঢ়াইছোঁ। ইয়াত মই বহুত নতুন বুলিও ক'ব নোৱাৰি, বহুত পুৰণা বুলিও ক'ব নোৱাৰি। নতুন আছে দুযোৰ তিনিযোৰমান। বাকী মই কৈছোঁ আপোনালোকক যে মই এবাৰ দুবাৰ ইউজ কৰা কাপোৰে দিছোঁ। ইয়াত যেতিয়া মোক কোনো দায় দোষ নধৰিব দেই। মই যিমানখিনি পাৰিছোঁ মই সিমানখিনি সহায় কৰিব লাগিব। ইয়াত কিন্তু আমি ধেমালি ফূৰ্তিও কৰিছোঁ। এই আমাৰ ভতিজা ল'ৰাই কৈ আছে যে মাইকী মানুহৰ ইমান কাপোৰ, মতা মানুহে নাথাকে। যেতিয়া মই কাপোৰ পেকিং কৰি আছোঁ, সি বাৰে বাৰে কৈ আছে মাইকী মানুহৰ ইমান কাপোৰ, আমাৰহে নাথাকে, আমাৰ এটা এটা কাপোৰহে থাকে। ইয়াত কৰামান আগতো আমি অকণমান ধেমালি ফূৰ্তি কৰি আছোঁ। বিশেষ মোৰ অলৰেডি পেকিং হৈ গ'ল। মই ছোৱালীৰ যিমান কাপোৰ আছিলে মই পেকিং কৰি আছোঁ। পাৰিব 8-10জনী ছোৱালীয়ে কাপোৰ দিছোঁ মই, আৰু বাচ্ছা কাপোৰো দিছোঁ মই। ইয়াত মই এইকেইখন যিকেইখন দেখিছোঁ নতুন নতুন কাপোৰ, এইবিলাক ইউজ কৰা নাই। মই যিমানখন পাৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াই দিছোঁ। মই খুৰা আহিবতো লৈ যাবহি, যাব পৰা হয়তো তেখেতলোকক ওচৰলৈ যাব পৰা হয়তো বহুত ভাল লাগিলে হয়। পিছে তেখেতলোকৰ ওচৰলৈ যাব নোৱাৰিলে। ইয়াৰ পৰা তেখেতলোকক আশীৰ্বাদ কৰিছোঁ যে তেখেতলোকে পানী সোনকালে শুকাওক, তেখেতলোকে আগৰ দৰে যাতে হ'ব পাৰে, সেইটোৱে ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ। যিমান দুখ কষ্ট পাইছে তেওঁলোকে, তাৰ পৰা অকণমান সকাহ পাওক। বহুত গৈছে দেখিছোঁ, মই ছ'চিয়েল মিডিয়াত দেখি আছোঁ, যোনে যেনেকৈ পাৰিছে সহায় কৰিছে, বহুত ভাল লাগিছে। কয় যে জুবিন দাই যিখন অসম বিচাৰিছিলে সেইখন অসমৰ যুৱক যুৱতীয়ে কৰি গৈছে, দেখাই গৈছে জুবিন দাই বিচৰাৰ দৰে। বহুত ভাল লাগিছে। মোৰ অলৰেডি হৈছে আৰু পেকিং হৈ গ'ল। মই ছোৱালীৰ কাপোৰখিনি সামৰিলে হ'ল আৰু তাৰপিছত এইফালে মই দেখাই দিছোঁ অলপ অলপ কি ক'ত দিলোঁ, দেখিছোঁ পেকিং হৈ গ'ল। মোৰ হৈ যোৱাৰ লগে লগে এতিয়া খুৰাই ফোন কৰিছে যে মই গৈ আছোঁ, তুমি উলিয়াই থোৱা। ধুনীয়া খুৰাক মই দিবলৈ বাহিৰলৈ যাওঁতে এইফালে ভিডিঅ'টো আগে কৰিছিলোঁ, কৰি লৈ পেলাইহে মই পিছত কৰিছোঁ। এইফালে খুৰা আহিছে, তাৰ পৰা আৰু অলপ মায়ে ক'লে যে আৰু অলপ কাপোৰ আছে এইখিনি দিব পাৰি, তাৰ পৰা মই লৈ আহিছোঁ। তাৰ পৰা আকৌ এইখিনি কাপোৰখিনি সোমোৱাই দিব লৈছোঁ অলপ চাই কৰি, যিমানবোৰ নতুন লংপেণ্ট আছিলে সেইখিনি খুৰা যাব। চাই কৰি দিলোঁ আৰু মিলাই কৰি। এইজন খুৰাজনে যাব তালৈ দিবৰ বাবে। কেউফালে গুজৰি গুমৰি আহিলে বন, উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন। পলকতে উঠি গৈ গোহালিৰে গোহাল, আজিলৈ আৰু ভিডিঅ'টো ইমানেই আৰু ধন্যবাদ। উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰ।